প্রজেক্ট পদ্ধতি বা প্রজেক্ট মেথড কোনে আবিষ্কার করেছিল? অপশন এ জন ডিউই, অপশন বি ডব্লিউএইচ কিলপেট্রিক, অপশন সি ফ্রোবেল, অপশন ডি রুসো। ইয়ার শুদ্ধ উত্তর হচ্ছে অপশন বি ডব্লিউএইচ কিলপেট্রিক। নেক্সট কোয়েশ্চেন, শিক্ষক এজনে শ্রেণীত কিনে ধৰণৰ প্রশ্ন সোধা উচিত? অপশন এ যার কেবল হয় বা নহয় উত্তর থাকে, অপশন বি যিবোৰে ছাত্ৰ ছাত্ৰীৰ চিন্তা শক্তিক উদ্দীপিত কৰে, অপশন সি যিবোৰ অতি সহজ আৰু ছুটি, অপশন ডি কিতাপত থকা হুবহু প্ৰশ্নবোৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি যিবোৰে ছাত্ৰ ছাত্ৰীৰ চিন্তা শক্তিক উদ্দীপিত কৰে। নেক্সট কুৱেশ্যন, অপাৰেশ্যন ব্ল্যাকবোর্ড কিহৰ সৈতে জড়িত? অপশন এ প্ৰাথমিক বিদ্যালয়ত ন্যূনতম সা সুবিধা প্ৰদান কৰা, অপশন বি কেৱল কলা বোর্ড যোগান ধৰা, অপশন সি প্রাপ্তবয়স্ক শিক্ষা, অপশন ডি কারিগরি শিক্ষা। ইয়ার শুদ্ধ উত্তর অপশন এ প্রাথমিক বিদ্যালয়ত ন্যূনতম সা সুবিধা প্রদান করা। তলৰ কোনটো পদ্ধতি শিক্ষক কেন্দ্রিক বা টিচার সেন্টার্ড মেথড? অপশন এ আবিষ্কার পদ্ধতি, অপশন বি বক্তৃতা পদ্ধতি, অপশন সি প্রকল্প পদ্ধতি, অপশন ডি সমস্যা সমাধান পদ্ধতি। ইয়ার শুদ্ধ উত্তর অপশন বি বক্তৃতা পদ্ধতি বা লেকচার মেথড। নেক্সট কুৱেশ্যন, যদি এজন শিক্ষাৰ্থী শাৰীৰিকভাৱে প্ৰতিবন্ধী, আপুনি তেওঁক কেনেকৈ ব্যৱহাৰ কৰিব? অপশন এ তেওঁক বিশেষ সহানুভূতি দেখুৱাব, অপশন বি তেওঁক আন শিশুৰ দৰেই সমান সুযোগ আৰু মৰম দিব, অপশন সি তেওঁক এই চুকত বহুৱাই থ'ব, অপশন ডি তেওঁক ঘৰলৈ পঠিয়াই দিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন বি তেওঁক আন শিশুৰ দৰেই সমান সুযোগ আৰু মৰম দিব। নেক্সট কুৱেশ্যন, স্কেপ হোল্ডিং শব্দটোৱে শিক্ষা বিজ্ঞানত কি বুজায়? অপশন এ ছাত্ৰ ছাত্ৰীক শাস্তি দিয়া, অপশন বি শিক্ষণ প্ৰক্ৰিয়াত প্ৰাপ্তবয়স্কই সামূহিকভাৱে কৰা সহায়, অপশন সি ঘৰুৱা কামৰ তালিকা, অপশন ডি পৰীক্ষা নম্বৰ বৃদ্ধি কৰা। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি শিক্ষণ প্ৰক্ৰিয়াত প্ৰাপ্তবয়স্কই সামূহিকভাৱে কৰা সহায়। নেক্সট কুৱেশ্যন, এজন শিক্ষকে সমাজত কেনে ভূমিকা গ্ৰহণ কৰা উচিত? অপশন এ এজন সমাজ সংস্কাৰক আৰু পথ প্ৰদৰ্শক, অপশন বি এজন কেৱল ব্যৱসায়ী, অপশন সি এজন উদাসীন নাগৰিক, অপশন ডি এজন চৰকাৰী কৰ্মচাৰী মাত্ৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশন এ এজন সমাজ সংস্কাৰক আৰু পথ প্ৰদৰ্শক। বুদ্ধিমত্তাৰ বাবে দ্বিকাৰক তত্ত্ব বা টু ফেক্টৰ থিওৰি কোনে আৱিষ্কাৰ কৰিছিল? অপশন এ থৰ্নডাইক, অপশন বি স্পিয়াৰমেন, অপশন সি বিনেট, অপশন ডি গাৰ্ডেনাৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি স্পিয়াৰমেন। নেক্সট কুৱেশ্যন, শ্ৰেণীকক্ষত শিক্ষাৰ্থীৰ সৃজনশীলতা বা ক্ৰিয়েটিভিটি কেনেকৈ বৃদ্ধি কৰিব পাৰি? অপশন এ মুক্ত মনৰ চিন্তা আৰু মৌলিক ধাৰণাক উৎসাহিত কৰি, অপশন বি কেৱল পাঠ মুখস্থ কৰিবলৈ দি, অপশন সি কঠোৰ পৰীক্ষা লৈ, অপশন ডি আনক হুবহু নকল কৰিবলৈ দি। ইয়াৰ শুদ্ধ উত্তৰ অপশন এ মুক্ত মনৰ চিন্তা আৰু মৌলিক ধাৰণাক উৎসাহিত কৰি। নেক্সট কুৱেশ্যন, শিক্ষাৰ ক্ষেত্ৰত ত্ৰিমুখী প্ৰক্ৰিয়া বা ট্ৰাইপোলাৰ প্ৰচেছ ধাৰণাটো কোনে দিছিল? অপশন এ জন এডামছ, অপশন বি জন ডিউই, অপশন সি মহাত্মা গান্ধী, অপশন ডি প্লেটো। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি জন ডিউই। নেক্সট কুৱেশ্যন, তলৰ কোনটো কাৰকে শ্ৰেণীত মনোযোগ আকৰ্ষণ কৰাত আটাইতকৈ বেছি প্ৰভাৱ পেলায়? অপশন এ উদ্দীপকৰ তীব্ৰতা আৰু পৰিৱৰ্তন, অপশন বি পুৰণি আচৰণ, অপশন সি শিক্ষকৰ পোচাক, অপশন ডি কোঠাৰ আকাৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশন এ উদ্দীপকৰ তীব্ৰতা আৰু পৰিৱৰ্তন। ছাত্ৰ ছাত্ৰীৰ গৃহকৰ্ম বা হোমৱৰ্ক পৰীক্ষা কৰাৰ আটাইতকৈ উত্তম পদ্ধতি কোনটো? অপশন এ শ্ৰেণীৰ মেধাৱী ছাত্ৰক দায়িত্ব দিয়া, অপশন বি শিক্ষক নিজে নিয়মিতভাৱে পৰীক্ষা কৰা, অপশন সি কেৱল মাজে মাজে পৰীক্ষা কৰা, অপশন ডি উত্তৰবোৰ বোৰ্ডত লিখি মিলাই ল'বলৈ কোৱা। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি শিক্ষক নিজে নিয়মিতভাৱে পৰীক্ষা কৰা। নেক্সট কুৱেশ্যন, মানসিক বয়স বা মেণ্টেল এজৰ ধাৰণাটো প্ৰথমে কোনে আগবঢ়াইছিল? অপশন এ আলফ্ৰেড বিনেট, অপশন বি টাৰমেন, অপশন সি ওয়েসলার, অপশন ডি স্টার্ন। ইয়ার শুদ্ধ উত্তর অপশন এ আলফ্রেড বিনেট।
বিদ্যালয় সহ পাঠ্যক্ৰম কাৰ্যসূচী বা কো কাৰিকুলাৰ এক্টিভিটিজ কিয় অনুষ্ঠিত কৰিব লাগে? অপশ্যন এ, ই ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশত সহায় কৰে। অপশ্যন বি, ই শিক্ষকসকলক বিশ্ৰাম দিয়ে। অপশ্যন চি, ই বিদ্যালয়ৰ নাম উজ্জ্বল কৰে। অপশ্যন ডি, ই সময় নষ্ট কৰে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, ই ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশত সহায় কৰে। নেক্সট কুৱেশ্যন, শৈক্ষিক অনগ্ৰসৰতাৰ বা এডুকেশ্যনাল বেকৱাৰ্ডনেছ ইয়াৰ মূল কাৰণ কি হ'ব পাৰে? অপশ্যন এ, ঘৰুৱা পৰিৱেশ ঠিক নোহোৱাটো। অপশ্যন বি, শাৰীৰিক বা মানসিক দুৰ্বলতা। অপশ্যন চি, বেয়া সংগ। অপশ্যন ডি, ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, ওপৰৰ আটাইকেইটা। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।